মৰমৰ ছাত্ৰ বন্ধুসকল, আজি তোমালোকৰ বাবে এটা নতুন পাঠ লৈ আহিছোঁ। পাঠটো হৈছে সময়। লেখক নীলমণি ফুকন। তেখেতক জ্যেষ্ঠ বুলি কোৱা হয় কাৰণ আমাৰ অসমীয়া সাহিত্য জগতত দুগৰাকী নীলমণি ফুকন আছে। বয়সত সৰুগৰাকীক কনিষ্ঠ বুলি কোৱা হয়। পাঠটো আৰম্ভ কৰাৰ আগতে আমি লেখক পৰিচয় ভালদৰে বুজি লওঁ আহাচোন। নীলমণি ফুকনৰ জন্ম হৈছিল 1880 চনত আৰু তেখেতৰ মৃত্যু হৈছিল 1978 চনত। তেওঁ ডিব্ৰুগড় জিলাত জন্ম হৈছিল আৰু তেওঁৰ পিতৃৰ নাম আছিল লম্বোধৰ খাৰঘৰীয়া ফুকন। তেওঁ স্কুলীয়া শিক্ষা ডিব্ৰুগড়ত আৰম্ভ কৰিছিল। কটন কলেজৰ পৰা FA আৰু কোচবিহাৰৰ পৰা BA আৰু কলকাতাত আইন শিক্ষা গ্ৰহণ কৰিছিল। আমি গম পালোঁ যে তেওঁ আইন শিক্ষাও গ্ৰহণ কৰিছিল। তেওঁ কৰ্মজীৱনৰ পাতনি মেলিছিল জৰ্জ ইনষ্টিটিউট হাইস্কুলৰ প্ৰধান শিক্ষক হিচাপে আৰু পিছলৈ তেওঁ চাহ বাগিচাৰ ব্যৱসায়ী হৈছিলগৈ। তেওঁ ৰাজনৈতিক জীৱনতো পদাৰ্পণ কৰিছিল। তেওঁ কংগ্ৰেছত যোগ দি বিধানসভাৰ সদস্য হৈছিল আৰু তেওঁৰ জীৱনৰ সাহিত্য কৃতিবোৰ হৈছে সাহিত্য কলা, চিন্তামণি, জ্যোতিকণা, মানসী সন্ধানী আদি। আৰু তেওঁ দুখন কাকতৰ সম্পাদক আছিল। কাকত দুখন হৈছে আলোচনী আৰু 9 জুন। তেওঁ অসম সাহিত্য সভাৰ সভাপতিৰ আসনো শুৱনি কৰিছিল আৰু তেওঁ শিৱসাগৰ অধিৱেশনৰ সভাপতিৰ আসন শুৱনি কৰিছিল। পাঠটিয়ে যিটো আমাৰ পাঠ্যপুথিত আছে সময় পাঠটিয়ে সময় সম্পৰ্কে সচেতনতাৰ ভাৱ সৃষ্টি কৰিবলৈ আৰু তাৰ উচিত ব্যৱহাৰ সম্পৰ্কে শুদ্ধ জ্ঞান দিবলৈ সক্ষম হ'ব। এই নীলমণি ফুকনৰ যিটো সময় পাঠ, সেই সময় পাঠটো কি হৈছে সময় সম্পৰ্কে মানুহৰ যিটো সচেতনতা আৰু সময় কেনেকৈ আমি উচিতভাৱে ব্যৱহাৰ কৰিব লাগে তাৰ জ্ঞান দিবলৈ সক্ষম হ'ব। আৰু বিভিন্ন ধৰ্ম সম্পৰ্কে কিছু আভাস দিব, প্ৰকৃতি জগতৰ পৰিৱৰ্তনৰ প্ৰতি সজাগতা সৃষ্টি কৰিব আৰু পানী জগতৰ আচৰণ সম্পৰ্কে কিছু আভাস দিব। অতীতত সময় সম্বন্ধে মানুহৰ কেনেকুৱা ধাৰণা আছিল ইত্যাদি দিশৰ পৰাও সময় মূল্যাংকন কৰাত সহায় কৰিব। লগতে বিজ্ঞানৰ আৱিষ্কাৰ, জ্যামিতি, বুৰঞ্জী সম্বন্ধীয় জ্ঞান আহৰণ কৰাত সহায় কৰিব। মুঠতে সময় পাঠটিয়ে বিভিন্ন দিশৰ আলোকপাত কৰিছে আৰু আমি পাঠটো পঢ়ি বিভিন্ন দিশৰ বিষয়ে আৰু তাৰ লগত জড়িত সময়ৰ বিষয়ে আমি গম পাম। ইয়াৰ উপৰিও জতুৱা ঠাঁচ আৰু যোজনাৰ বিষয়েও জানিব পাৰিম। এতিয়া পাঠবোধ বুলি যদি আমি ভাবোঁ তেতিয়াহ'লে পাঠবোধৰ বিষয়ে আমি ক'বলৈ গ'লে কি হ'ব, সময়ানুবৰ্তিতা সময় পাঠৰ কেন্দ্ৰীয় বিষয়। তাৰমানে আমি যেনেকৈ নিয়মানুবৰ্তিতা তেনেকৈ সময়ানুবৰ্তিতা, সময়ত কেনেকৈ আমি উচিত ব্যৱহাৰ কৰিব লাগে, কেনেকৈ সময় অপচয় কৰিব নালাগে, সেয়া হৈছে পাঠৰ কেন্দ্ৰীয় বিষয়। সময় সচেতনতা আৰু তাৰ উচিত ব্যৱহাৰৰ জৰিয়তে কেনেকৈ আমি শৃংখলিত জীৱন যাপন, আমাৰ চিজিল এটা জীৱন যাপন কৰিব পাৰোঁ সেয়া পাঠটিত নিৰ্দেশিত কৰিছে। ঘড়ীৰ কাঁটাকেইডালে সময় সূচিত কৰে যদিও কৰ্মৰ জৰিয়তেহে প্ৰকৃতাৰ্থত সময়ৰ মূল্যায়ন কৰিব পাৰি। পাঠটোৰ জৰিয়তে আমি গম পাম যে ঘড়ী কাঁটাকেইডালে সময় যোৱা দেখুৱাই থাকে, কিন্তু সেই সময় গৈ থাকিলে ঘড়ীৰ কাঁটাত আমি নিৰ্ণয় কৰিলে নহ'ব, আমাৰ নিজৰ কৰ্মৰ মাজেৰে নিৰ্ণয় কৰিব লাগিব। সময়ৰ সদব্যৱহাৰ কৰি উচিত কৰ্ম চানেকি ৰাখি যোৱাটো হৈছে সময়ৰ প্ৰকৃত মূল্যায়ন। আৰু সময়ৰ সদব্যৱহাৰ কৰি আমি আমাৰ সময়ৰ বালিত খোজ দি থৈ যাব পাৰিব লাগিব। আৰু পাঠটোত চুটি চুটি বাক্য গাঁথনি, স্পষ্ট ভাৱ, বাহুল্যবৰ্জিত পোনপটীয়া ভাষা, কোনো ধৰণৰ আওপকীয়া ভাষা লিখা নাই, খুব সহজ সৰলভাৱে লিখিছে আৰু প্ৰতিপাদ্য বিষয়ৰ সমৰ্থনৰ উদাহৰণৰ উত্থাপন লেখকৰ গদ্যৰ অন্যতম বিশেষত্ব। তেওঁ বহুত উদাহৰণ দাঙি ধৰিছে আৰু চুটি চুটি বাক্য গাঁথনি, স্পষ্ট ভাৱ আৰু সহজ সৰল ভাষাৰে তেওঁ সময় গদ্যটি সজাইছে। এতিয়া আহাচোন আমি সময় পাঠটোলৈ আগবাঢ়ি যাওঁ। কি কৈছে, নৈ সোঁতক সময়ৰ লগত তুলনা কৰা হয়। হয়, নৈ সোঁতক সময়ৰ লগত তুলনা কৰিব পাৰি কাৰণ নৈ সোঁত ৰৈ নাথাকে, হয়নে? সময়ো ৰৈ নাথাকে, নৈ সোঁতো ৰৈ নাথাকে, দুয়ো বৈ যায়। নৈ সোঁত যাওঁতে চকুৰে দেখি, নৈ সোঁত যাওঁতে কিন্তু চকুৰে দেখি যাওঁ আমি সোঁতটো কেনেকৈ গৈছে কি হৈছে, কিন্তু সময়ৰ সোঁত কেনেদৰে যায় চকুৰে কিন্তু নেদেখি। কামৰ জৰিয়তেহে তাৰ উমান পোৱা যায়। কাৰ্যক্ৰম অনুসৰি সময় ভাগ কৰা হয়। কাৰ্যক্ৰম অনুসৰি সময়ক আকৌ বিভিন্ন ভাগ কৰা হয়। সেই সময়ৰ ডাঙৰ ভাগবিলাক সৰু ভাগবিলাক এনেকৈ আছে। ডাঙৰ ভাগবিলাকক কি বুলি কোৱা হয়, যুগ, কল্প, শতাব্দী। আকৌ মজলীয়া ভাগবিলাকক কি কোৱা হয়, ঋতু, বছৰ, মাহ। আৰু সৰু ভাগবিলাকক কি কোৱা হয়, দিন, ৰাতি, পোহৰ। তাৰো ভগ্নাংশবিলাক হৈছে দণ্ড, পল, অনুপল। আমি কি হৈছে সময়ৰ সৰু সৰু ভাগ, মজলীয়া ভাগ, ডাঙৰ ভাগ বিভিন্ন ধৰণৰ ভাগ পাওঁ, হয়নে? আৰু তোমালোকৰ কিতাপৰ পিছফালে, তোমালোকৰ লেচনটোৰ পিছফালে কিছুমান দি থোৱা আছে। এতিয়া যুগ বুলি কোৱাৰ লগে লগে কালৰ এটা ভাগ, যুগ বুলিলে আমি এতিয়া 4টা যুগৰ বিষয়ে জানো, হয়নে? সত্য যুগ, ত্ৰেতা যুগ, দ্বাপৰ যুগ, কলি যুগ। এতিয়া কলি যুগ চলি আছে বুলি কোৱা হয়। এইটো এটা সময়ৰ বৃহৎ ভাগ। আকৌ কল্প বুলি কোৱাৰ লগে লগে কি হ'ব,
তোমালোকৰ কিতাপত আছে কল্প মানে হিন্দু শাস্ত্ৰ মতে ব্ৰহ্মাৰ এদিন এৰাতি এই কালৰ দৈৰ্ঘ্য 1000 যুগ বা 432 কোটি বছৰ আকৌ ঋতু বছৰ মাহ সেই বিষয়ে আমি জানোৱেই আকৌ দিন ৰাতি পহৰ ৰাতি এটা পহৰ দুটা পহৰ গ'ল এনেকৈ পহৰৰ কথা কয় সেয়া আমি জানো আৰু দণ্ড পল অনুপল সেয়া বিষয়েও আমি জানো এইবিলাক সৰু সৰু অংশ আৰু সময়ৰ এই ভাগবিলাক বিশেষ লক্ষণাকান্ত বুলি কৈছে সময়ৰ এই ভাগবিলাক বিশেষভাৱে লক্ষণ আছে বিশেষ লক্ষণ আছে সময়ৰ ভাগবিলাকৰ এই কাৰণে হিন্দু শাস্ত্ৰ মতে 4 যুগৰ লক্ষণবিলাক নিৰ্ণয় কৰি থোৱা আছে আমাৰ শাস্ত্ৰত যদি আমি পঢ়ো তেতিয়াহ'লে কি হ'ব 4টা যুগ যে আছে সেই 4টা যুগৰ প্ৰতিটোৰে যুগৰ এটা লক্ষণ আছে এতিয়া আমি যিটো যুগ চলি আছে কলি যুগ চলি আছে বুলি কোৱা হয় কলি যুগত কল্কি অৱতাৰৰ পিছত সত্য যুগৰ প্ৰৱৰ্তন খ্ৰীষ্টানসকলৰ মতে মিলেনিয়াম বা 1000 বছৰ যিশু ৰাজত্ব ইছলামৰ মতে শেষ ইমাম মেহদীৰ আগমন ইত্যাদি ঘটনাৱলীয়ে একোটা যুগৰ লক্ষণ ধৰ্মকেন্দ্ৰিকভাৱেও অলপ বেলেগ হ'ব ইছলামসকলৰ মতে কি হ'ব খ্ৰীষ্টানসকলৰ মতে কি হ'ব হিন্দুসকলৰ মতে কি হ'ব এই সকলোবিলাক লক্ষণ সময়ৰ লগত বেলেগ এই যুগবিলাকৰ পৰিৱৰ্তনেই কল্পান্তৰ চাইক্লিক আদি বিভিন্ন নামত প্ৰখ্যাত আৰু এই যুগবিলাকৰ এটা যুগৰ পৰা আনটা যুগলৈ যিটো যাব এই 4টা যুগ যিবা আমাৰ হিন্দু শাস্ত্ৰৰ এটা যুগৰ পৰা আনটা যুগলৈ যিবা ট্ৰান্সফাৰ হৈছে ধৰা সত্যৰ পৰা তেতা যুগ পাইছে তেতাৰ পৰা দাপৰৰ পৰা কলি এনেকৈ আকৌ কলিৰ পিছত আকৌ সত্য যুগৰ হ'ব এনেকৈ এই যুগবিলাকৰ পৰিৱৰ্তনক কল্পান্তৰ বা চাইক্লিক আদি নাম দিয়া হৈছে অৰ্থাৎ সময় সদায় বৃত্তাকাৰ গতিত ঘূৰিবই লাগিছে সময় এটা এতিয়া ধৰা দাপৰ পাৰ হৈ গ'ল আকৌ ঘূৰি আকৌ দাপৰ পাবহি তাৰমানে সময় বৃত্তাকাৰ গতিত ঘূৰে কাৰ্যগতিকে এই বৃত্তৰ ব্যাসাৰ পৰিধিৰ বেছ কম হয় বাবে সময়ৰ বিভিন্ন বিভাগৰ কল্পনা আৰু কৰ্ম অনুসৰি এই মানে সময়ৰ এই যিটো চাইক্লিক গতি হয় মানে বৃত্তাকাৰ গতি হ'ব সেই বৃত্তাকাৰ গতিটোৰ ব্যাসাৰ পৰিধি কম বেছি হ'ব মানুহে যিমান ভাল কাম কৰিব সিমানেই পৰিসৰ বেছি হ'ব মানুহে কাম বেছি কৰিলে কম হ'লে পৰিসৰ কম হ'ব এনেকৈ আৰু কি হৈছে আৰু এই কাৰ্যৰ পৰিধি অনুসৰি বা ব্যাস অনুসৰি কি হৈছে এই সময়ৰ বিভাগবিলাকৰ কিছু কল্পনা কৰিছে ইয়াৰ পিছৰ অংশ আমি পাছৰ ভিডিঅ'টোত আলোচনা কৰিম আজিলৈ ইমানখিনি আলোচনা কৰিলোঁ ধন্যবাদ